তোমালোকৰ পাঠ্যপুথিত থকা পেজ নাম্বাৰ 90 যিটো পাঠ আছে তোমালোকৰ চুৰধৰা নামৰ সেই পাঠটো আলোচনা কৰিম আজি। আৰু এই চুৰধৰা নামৰ এই পাঠটি ৰচনা কৰিছিলে শ্ৰী শ্ৰী মাধৱদেৱে। আৰু মাধৱদেৱৰ যিকেইখন নাট আছিলে দধিমথন বা অৰ্জুন ভঞ্জন, এই দুখন নাটৰ বাহিৰে আন যিকেইখন নাট আছিলে সেই নাটকেইখনক ঝুমুৰা বুলি কোৱা হৈছিলে। আৰু এই চুৰধৰা যিটো তোমালোকৰ পাঠ পাইছা, চুৰধৰা নামৰ এখন নাট আছিলে মাধৱদেৱৰ। আৰু সেই চুৰধৰা ঝুমুৰাখনৰ পৰাই এই চুৰধৰা পাঠটি তুলি অনা হৈছে। ঠিক আছে, চুৰধৰা এই পাঠটিত মানে শ্ৰীকৃষ্ণৰ বাল্যকালৰ এটি মনোৰম বৰ্ণনা বা সুন্দৰ বৰ্ণনা দিয়া হৈছে। যেনেকৈ আমি শিশুলীলা পাঠটিত পঢ়িবলৈ পাইছিলোঁ, শ্ৰীকৃষ্ণই কি কৰিছিলে, দধি পাত্ৰবোৰ ভাঙি পেলাইছিলে হয়নে। ইয়াতো ঠিক সেইদৰে কৃষ্ণই চুৰ কৰি লৱণো খোৱাৰ বৰ্ণনা দিয়া হৈছে। শ্ৰীকৃষ্ণৰ মাতৃৰ বিষয়ে আমি জানো হয়নে, যশোদা আছিল শ্ৰীকৃষ্ণৰ পালনীয় মাতৃ আছিল। বহু পুণ্যৰ বলত যশোদাই শ্ৰীকৃষ্ণক কি কৰিছিল, একান্ত ভক্তিৰে নিজৰ পুত্ৰ হিচাপে পাইছিলে। আৰু এদিন কি হ'ল, বহুত সময় ধৰি যশোদাই শ্ৰীকৃষ্ণক দেখা নাছিল বা ক'ত গৈছিল একো গম পোৱা নাছিলে। আৰু চিন্তাতে কি হ'ল, মাক মানে যশোদা অধীৰ হৈ পৰিছিলে, মানে তেওঁ চিন্তা লাগিছিলে তেওঁৰ। তেনে সময়তে এগৰাকী গোপী আহি কি কৈছিলে, আমি এই পাঠটিৰ জৰিয়তে চুৰধৰা পাঠটিৰ জৰিয়তে জানিব পাৰিম। পাঠটি চোৱা। কথা গোপী বোল হে মাই যশোদে তুহু তাপ তেজহ। গোপীগৰাকীয়ে যশোদাক কৈছে যে মাই যশোদা তুমি দুখ ত্যাগ কৰা। হামু তোহাৰী বালক কানাই দেখল, এক গোৱালীক লৱণো চুৰি কৰিতে ঘৰ মহ পৈখল। কি কৈছে যে ঘৰ গোপী ঘৰত মানে কি কৰিছে, লৱণো চুৰ কৰিবৰ কাৰণে ঘৰত সোমাইছে। আহে পেখি হে গোৱালী লৱণো চুৰ ধৰিয়ে ঠিক। আৰু চুৰ কৰি থকা অৱস্থাত শ্ৰীকৃষ্ণক, লৱণো চুৰ কৰি থকা অৱস্থাত মানে গোপীগৰাকী কৃষ্ণক ধৰা পেলাইছে। শ্ৰীকৃষ্ণ তাহেক উত্তৰ কৰাইছে, আহে ধান্দে হামু কৈছে চুৰ। আৰু শ্ৰীকৃষ্ণই সেই গোপীগৰাকীক কৈছে যে লুধুমি, ধান্দী মানে লুধুমি, শকতাৱত মানুহক লুধুমি বুলি কয়, লুধুমি মোক চুৰ বুলি কৈছা। বালক সমেত ৰাজমাৰ্গে ফিৰত। আৰু কৃষ্ণই কৈছে যে মই মানে বালকসকলৰ লগত, লগৰ সমনীয়াৰ লগত মই ৰাস্তাত ফুৰি আছোঁ। তুহু আপনে দধি খায়া আমাক চুৰ বোলত, তুমি নিজেই দধি খালা আৰু মোক চুৰ বুলি কৈছা। তাহে শুনি গোপী পৰাগ গোপী সাখী মানত। সেই কথা শুনি গোপীগৰাকীয়ে কি কৰিলে, ওচৰ চুবুৰীয়া যি গোপী আছিলে, ওচৰ চুবুৰীয়া গোপীসকলক মানে মাতিলে। শ্ৰীকৃষ্ণ আপন হাতক লৱণো গোপীক মুখে মাখিয়ে বোলত, আহে গোপী হ'ব দেখো দেখো আৱৰ সাখীত কমন প্ৰয়োজন। শ্ৰীকৃষ্ণই কি কৰিলে, নিজৰ হাতত যিবোৰ লৱণ লাগি আছিলে সেই লৱণবোৰ সেই গোপীগৰাকীৰ মুখত সানি দিলে। তাৰপিছত সেই গোপীসকলক কৈছে যে চোৱা চোৱা, ইয়াতকৈ আৰু সাক্ষী কি লাগে। উনিকৰ মুখহ সাক্ষী, যে এওঁৰ মুখেই সাক্ষী। শুনি গোপী লাজ পাৱল। আৰু সেই কথাটো শুনি গোপীগৰাকীয়ে লাজ পালে। শ্ৰীকৃষ্ণই মানে তেওঁ যি কৰিছিলে সেই তাৰ উল্টাটো কৰি পেলালে হয়নে। কৃষ্ণক উত্তৰে আতয়ে নাহি পাৰি গোপী হ'ব ভংগমানল। আৰু কৃষ্ণক উত্তৰত নোৱাৰি পৰাজয় বৰণ কৰি কি হ'ল, গোপীসকল মানে ঘৰা ঘৰি যাব ল'লে। তাহে পেখি শ্ৰীকৃষ্ণ আঞ্চলে ধৰি টানিয়ে আনত। আৰু তাকে দেখি শ্ৰীকৃষ্ণই গোপী এগৰাকীৰ আঁচলত ধৰি টানি দিলে। গোপী কাতৰ কয় বোলত হে কানাই তুহু হামাক চাৰহ। গোপীগৰাকীয়ে কাতৰভাৱে শ্ৰীকৃষ্ণক কৈছে যে কানাই তুমি মোক এৰি দিয়া। তোহাক হামু লৱণো দেয়ব, তোমাক মই লৱণো দিম। তাহে শুনি শ্ৰীকৃষ্ণ গোপীক চাৰল। আৰু তাকে শুনি শ্ৰীকৃষ্ণই গোপীগৰাকীক এৰি দিলে। গোপী কৃষ্ণক লৱণো দেল, শ্ৰীকৃষ্ণ তাহেক ভোজন কয় কহু আনন্দে নৃত্য কয়ল। গোপীগৰাকীয়ে কৃষ্ণক লৱণো খাবলৈ দিলে আৰু শ্ৰীকৃষ্ণই সেই লৱণবোৰ খাই আনন্দ মনেৰে নৃত্য কৰিবলৈ ধৰিলে। আহে মাই যশোদে তুহু কি পুণ্য কয় শ্ৰীকৃষ্ণ পুত্ৰ পাৱাল। মানে গোপীগৰাকীয়ে মাক মানে যশোদাক কৈছে যে তুমি কি পুণ্যৰ বলত শ্ৰীকৃষ্ণক নিজৰ পুত্ৰ হিচাপে পালা। শ্ৰীকৃষ্ণ হ'ব গোকুলবাসীক আনন্দ কৰায় ঠিক। শ্ৰীকৃষ্ণই গোটেই গোৱালীবাসীকে আনন্দ কৰাইছে আৰু আনন্দ দিছে। অব তোহাৰী কানাই বহুত চুৰ চাতুৰিয়ে গোপীক ভংগ কৰাই নানাবিধ কৌতুক নৃত্য কৰিয়ে ঠিক। ইহা জানি হে মায়ে চিন্তা শোক চাৰহ। কি কৈছে, অব তোহাৰী কানাই মানে তোমাৰ কানাই নিজৰ চল চাতুৰিয়ে গোপীসকলক পৰাজয় কৰি
নানাবিধ বিভিন্ন ধৰণৰ কৌতুক নৃত্য মানে নাচ গান কৰি আছে। এই কথাবোৰ তুমি যিহেতু গম পালাই, সেইকাৰণে সকলো চিন্তা দুখ এৰি দিয়া বুলি কৈছে, ত্যাগ কৰি দিয়া। সূত্ৰ: তদন্তৰে যশোদা আপোন পুত্ৰ শুভ বাত শুনিয়ে কহু গোপীক ভংগ কৰাই নানাবিধ কৌতুক নৃত্য কৰিয়ে ঠিক। ইহা শুনি চিন্তা শোক তেজীৱে পৰম হৰষিত ভৈল। সূত্ৰ বুলি ক'লে মানে সূত্ৰ ভাওনাত দেখা যায়, ভাওনাত সূত্ৰ ওলায়, তাৰপিছত তেওঁ মানে কাহিনীভাগ কৈ যায় আৰু সেইমতে এই ভাওনাখন মানে পৰিচালনা হৈ থাকে। আৰু সেই সূত্ৰ ইয়াত কৈছে, যেতিয়া গোপীগৰাকীৰ পৰা যশোদাই শ্ৰীকৃষ্ণৰ শুভ বাৰ্তা শুনিলে, ভালে থকাৰ বাতৰি শুনা পালে, তেতিয়া কি কৰিলে, গোপীক পৰাজিত কৰি যে নানা ধৰণৰ কৌতুক নৃত্য কৰি আছে কৃষ্ণই, এই সকলো কথা গম পালে, তেতিয়া যশোদাৰ সকলো চিন্তা দূৰ হ'ল আৰু পৰম আনন্দ লাভ কৰিলে। কথা: যশোদা বোল হে মাই গোৱালি কোন থামে হামাৰ বালক ঠিক, তথি হামাক নিয়া যাব। যশোদাই সেই গোপীগৰাকীক কি ক'লে যে কোন ঠাইত মোৰ বালক মানে কানাই আছে, সেই ঠাইলৈ মোক লৈ ব'লা। সূত্ৰ: আকৌ সূত্ৰই কৈছে, উহি বুলি গোপী যশোদা সহিত গয়া। আৰু এই বুলি যশোদাই সেই গোপীগৰাকীৰ লগত গ'ল আৰু গোৱালী সৱক থামে শ্ৰীকৃষ্ণক দেখা পাল। আৰু গোৱালীসকলৰ মাজত শ্ৰীকৃষ্ণক দেখা পালে। শ্ৰীকৃষ্ণ গোপী সৱক মধ্যে নৃত্য কয় ঠিক। আৰু শ্ৰীকৃষ্ণই গোপীসকলৰ মাজত মানে কি কৰি আছিলে, নৃত্য কৰি আছিলে। আপোন পুত্ৰক দেখিয়ে যশোদাক সৱ শৰীৰ জোৰাৱল। আৰু নিজৰ পুত্ৰক দেখি যশোদাৰ গোটেই শৰীৰটো শান্ত হৈ গ'ল বুলি কৈছে। কৃষ্ণক কুলে কয়ে গলে বান্ধি বদন চুম্বন কয়ে পৰম আনন্দ পাৱল। কৃষ্ণক মাতিলে, মাকে যশোদাই মাতিলে আৰু আঁকোৱালি লৈ মুখত চুমা খাইছে আৰু পৰম আনন্দ লাভ কৰিছে। শ্ৰীকৃষ্ণ মাৱক স্তনপান কয়ে মাৱক বদন নিৰেখি কান্দি কান্দি গোপী সৱ বৃত্তান্ত শুনাৱল। শ্ৰীকৃষ্ণই মানে যশোদাৰ স্তনপান কৰিলে, মানে গাখীৰ খালে আৰু গাখীৰ খাই কি কৰিছে, মাকৰ মুখলৈ চাই কান্দি কান্দি গোপীসকলৰ লগত মানে কৃষ্ণৰ লগত ঘটা যিটো ঘটনা ঘটিছিলে, সেই ঘটনাটোৰ বিষয়ে মানে মাকক কান্দি কান্দি কৈ আছে। শুনি যশোদা গোৱালী সৱক গাড়ী দিয়ে জৈচন বোল তো দেখহ শুনহ। সেই কথাটো শুনি মানে কৃষ্ণৰ মুখেৰে কথাটো শুনি যশোদাই গোৱালীবাসীক গালি পাৰিছে।